অসম লেখিকা সমাজৰ অন্তৰ্গত নগাঁও জিলা লেখিকা সমাজৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত। আজি বৰদোৱা আলিপুখুৰী শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত পুৱা 11 বজাৰ পৰা অসম লেখিকা সমাজৰ অন্তৰ্গত নগাঁও জিলাৰ লেখিকা সমাজৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ। ইয়াৰ পিছত দীপালী দেৱীৰ সভাপতিত্বত মায়ামণি দেৱীৰ উদ্দেশ্য ব্যাখ্যাৰে মূল সভা অনুষ্ঠিত কৰি বিশিষ্ট অতিথিসকলক আদৰণি জনাই মুখ্য অতিথি পদুমী গগৈয়ে সুৰীয়া ভাষণৰ লগতে বিশিষ্ট অতিথিসকলৰ ভাষণেৰে সকলোৰে মন মুগ্ধ কৰি তোলে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সদৌ লেখিকা সমাজৰ সম্পাদিকা বৰ্ণালী দত্ত বৰাৰ লগতে অসম লেখিকা সমাজৰ সক্ষতি উপসমিতিৰ মুখ্য আহ্বায়ক নীলাঞ্জনা পাছনি, সাহিত্যপ্ৰেমী মনীন্দ্ৰ কুমাৰ ভূঞা, সাংবাদিক নৱজ্যোতি ভূঞা, অসম লেখিকা সমাজৰ পূব যোৰহাট আঞ্চলিক পত্ৰিকা সম্পাদিকা ডক্টৰ কৰবী গগৈ উপস্থিত থাকে। সাবিনা আলিয়াই আধৰা অনুষ্ঠানটি বিভিন্ন কবিতা আবৃত্তি গীতৰ সমাহাৰে অসম লেখিকা সমাজৰ অন্তৰ্গত নগাঁও জিলা সমিতি গঠন কৰি শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটি সফল সামৰণি পৰে। আজি নগাঁও লেখিকা সমাজ গঠন হৈছে বুলি আমি গম পাইছোঁ, ইয়াৰ ওপৰত আপুনি কি জনাব? অসম লেখিকা সমাজৰ অন্তৰ্গত নগাঁও জিলা লেখিকা সমাজখন আজি খুব সুন্দৰভাৱে গঠন হৈ গ'ল। আমি বহুত সুখী হৈছোঁ। অনুষ্ঠানটোৰ এটা সৌন্দৰ্য আৰু শক্তি বৃদ্ধি হৈছে। আমি মহিলা শক্তিয়ে এটা অসমত সুন্দৰ বাতাবৰণ সৃষ্টি কৰি আমি কিছু কাম সমাজ সচেতনতাৰে ৰাইজক উপহাৰ দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। নগাঁও জিলা লেখিকা সমাজৰ সদ্য ঘোষিত সভাপতি সাবিনা আলিয়া আৰু সম্পাদক মায়ামণি দেৱীয়ে সুন্দৰভাৱে আগুৱাই লৈ যাব। তেওঁলোকৰ নেতৃত্বত আমি অসম লেখিকা সমাজে বহুতখিনি আমি কাম কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। নগাঁও জিলাখন এটা ঐতিহ্যমণ্ডিত ইতিহাস আছে। ইয়াত শংকৰদেৱৰ মাধৱদেৱৰ যি অৱদান, সেই অৱদানেৰে পুষ্ট হৈ আজি শংকৰদেৱৰ গৱেষণা কেন্দ্ৰত আমি এই অনুষ্ঠানটো পালোঁ। আৰু এই অনুষ্ঠানটোৱে অসমৰ চুকে কোণে যিখিনি আমাৰ অসম লেখিকা সমাজৰ সতীৰ্থ আছে তেওঁলোকৰ সৈতে মিলিত হৈ অসম লেখিকা সমাজৰ যি সত্যবৌদ্ধিক অন্বেষণৰ যাত্ৰাৰ আমি আৰম্ভ কৰিছোঁ, সেই যাত্ৰা সফল কৰি তুলিব। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞা ৰিপৰ্ট, NE8 নিউজ।